মাজনী, তুমি ডাঙৰ হ'লে কি হ'ম বুলি ভাবিছা? মা, মই ডক্তৰ হ'ম আৰু মানুহক সেৱা কৰিম। জানা মা, মই সৰুৰ পৰাই তাৰ কাৰণে বহুত কষ্ট কৰি আছোঁ। বেছ বেছ, ভালকৈ পঢ়া শুনা কৰা দেই। তেতিয়াহে ডাঙৰ মানুহ হ'ব পাৰিবা, তেতিয়া ভাল ডক্তৰ হ'ব পাৰিবা। অঁ মা, হ'ব, মই ভালকৈ পঢ়া শুনা কৰিম। বাপু তই কচোন, তই ডাঙৰ হ'লে কি হ'বি? মই ইনষ্টা ইনফ্লুৱেঞ্চাৰ হ'ম বুলি ভাবিছোঁ। মই টিকটক ষ্টাৰ প্লাছ ইনষ্টাগ্ৰামৰ ইনফ্লুৱেঞ্চাৰ হ'ম। হে, সেইটো কি বস্তু? মই মানুহক শিকাম কেনেকৈ চলিব লাগে, কেনেকৈ কাপোৰ পিন্ধিব লাগে, কেনেকৈ ষ্টাইল কৰিব লাগে, মটিভেশ্যন কৰিম মানুহক কেনেকৈ আগবাঢ়ি যাব লাগে জীৱনত। সেয়াই আৰু মই টিকটক ষ্টাৰ প্লাছ ইনষ্টা ইনফ্লুৱেঞ্চাৰ এইবোৰ হ'ম আৰু। বাৰু বুজিলোঁ বাৰু। তাৰ কাৰণে তই কি কৰিম বুলি ভাবিছ কচোন বাৰু, কেনেকৈ আগবাঢ়িবি সেইটোৰ কাৰণে। না চোৱা মা, আমিতো আগৰ পৰা শিকি আছোঁ ন, আমি দেখি আছোঁ যে ছোৱালীবোৰে আজিকালি কি কৰে, ল'ৰাবোৰৰ কাপোৰ পিন্ধে, ল'ৰাবোৰৰ চাৰ্ট পিন্ধে, পেণ্ট পিন্ধে, এইবোৰ পিন্ধি ঘূৰি ফুৰে, ভিডিঅ' বনায়। চ' মই কি কৰিম জানা, মই এটা ৰিভলিউশ্যন আনিম। মই ছোৱালীৰ মেখেলা পিন্ধিম, ব্লাউজ পিন্ধিম, পেটিকোট পিন্ধিম, মই ভিডিঅ' বনাম, মই কাজল ল'ম, লিপষ্টিক ল'ম, আৰু মই বান্দৰৰ কটিখন যে আছে ন, সেনেকৈ মুখখন ওলাই কিনে মই ভিডিঅ' বনাম। আমিও দেখাই দিম যে ল'ৰাবোৰ কোনে ছোৱালীতকৈ কম নহয়, আমাৰে বেটা বেটি কাম একে। হে ভগৱান, কি জন্ম দিলোঁ এইটো! ইচ ৰাম, ওলা এতিয়াৰ পৰা, ওলা আমাৰ ঘৰৰ পৰা, ওলা।